গাইজ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল লং ভিডিঅ' দিব পৰা নাই, বহুত কামত ব্যস্ত হৈ আছোঁ। দেহাৰ যিহেতু এক্সাম চলি আছে, সেইটো কাৰণে দিব নাই পৰা। আৰু আজি হৈছে বিশ্বকৰ্মা পূজা। সকলোৱে যাতে ভগৱানৰ ওচৰত পূজা আৰাধনা কৰে, ধুনীয়াকৈ আশীৰ্বাদ লয় আৰু ধুনীয়াকৈ আহিবলৈ দিনকেইটাতে ভালে কুশলে যায়। আৰু আজি সকলোৱে ধুনীয়াকৈ উদযাপন কৰিব নহয় জানো, ময়ো কৰিম। আৰু মোৰতো মৰমৰ গাড়ীখন আছে, স্কুটিখন, তাকো গা পা ধুৱাব লাগিব। আৰু মালা চালা তেনেকৈ একো অনা হোৱা নাই, আনিব যাব লাগিব, আনিব পৰা নাইগৈ। আৰু উঠিছোঁহে বেছি টাইম মানে আধা ঘণ্টামান হৈছে। বাহিৰখিনি কৰি লৈছোঁ, সকলোখিনি লাহে লাহে কৰি গৈ থাকিম। আৰু আজি হৈছে বিশ্বকৰ্মা পূজা, নামঘৰতো যাব লাগিব, সকলোৱে যাব, সকলো মানুহে, গাঁৱৰ মানুহে ধুনীয়াকৈ খিচিৰি দিব, নামঘৰত ধুনীয়াকৈ খুৱাব। আৰু ময়ো যাম, মানে মাক থৈ যাম ঘৰত, যিহেতু ঘৰতো মানুহ লাগে ন, ইটো সিটো কোৱাকৈ। আৰু সোণ ছোৱালী মই দেহা তিনিটা যাম। আৰু দেহা আৰু সোণ ছোৱালীলৈ গাড়ীখন ধুৱাব লগাই দিম। আৰু মই লাগি যাম পাকঘৰৰ ফালে, মানে চবফালে কৰিব লাগিব। আৰু বিশেষকৈ কি জানেনে, আৰু হৈছে সিদিনাখন কৃষ্ণ জন্মাষ্টমী নামঘৰলৈ গৈছিলোঁ, তাৰো ভিডিঅ' আপলোড কৰিব পৰা নাই, এডিট কৰিব আছে, মানে কামতে মানে ব্যস্ত হৈ আছোঁ। দেহা কৈছোঁ এক্সাম চলি আছে, দেহা ভাগৰ আজি বন্ধ দিছে, অহাকাইলৈ আৰু এক্সাম আছে। লাহে লাহে দি থাকিম। আৰু আজি বিশ্বকৰ্মা পূজাত গৈ ধুনীয়াকৈ দেখাম কেনেকুৱা কি কয় নকয়, ধুনীয়াকৈ কি হ'ব নহ'ব, ধুনীয়াকৈ আপোনালোক লাহে লাহে দেখাই যাই গৈ থাকিম। আৰু বিশেষকৈ কি জানে, ভাল লাগি আছে, মোৰ পৰা মানে নামতীসকলে মেখেলা চাদৰ লৈছিলে, সেইখিনি মানে পিন্ধি যাব। আজি মানে অপেনিং কৰিব, যিখিনি কাপোৰ লৈছিলে। আজি হ'ল 15 দিনমান লোৱা মুঠ পৰা কাপোৰখিনি, ধুনীয়াকৈ মানে আজি বিশ্বকৰ্মা পূজা অপেনিং কৰিব। আৰু আপোনালোক দেখাম, ধুনীয়া এক চিট মানে পিন্ধি যাব, মানে গোটেইখিনিয়ে নাযায়, যিকেইজনী মানে লৈছিলে মোৰ পৰা কমেই 22-23জনীমান মানুহ লৈছে, গোটেইখিনিয়ে মানে পিন্ধি যাব, ধুনীয়াকৈ দেখাম। আৰু সেইকাৰণে মনটো ভাল লাগি আছে ন, যিয়ে নহওক মানে। আৰু কিয়নো কাপোৰ চাপোৰ কথা কৈ আছোঁ, কেনেকৈনো লৈছে, কাপোৰ বিজনেছ কৈছোঁ নে নকৈছোঁ, কেনেকৈ কি আনি দিছোঁ, ধুনীয়াকৈ সকলোখিনি আপোনালোক লং ভিডিঅ' এটা বনাই কৈ আছোঁ। এইটো ভিডিঅ'ত নকওঁ, নহ'লে বহুত দীঘলীয়া হৈ যাব। আৰু সেই ভিডিঅ'টো ধুনীয়াকৈ ৰাতিপুৱাই মানে বাহিৰৰ ফালে, এইটো বাহিৰৰ পৰিৱেশ হৈছে, তাতে ষ্টাৰ্টিং কৰি দিলোঁ। ভিতৰত একদমেই এন্ধাৰ, লাইট দিলেও মানে এন্ধাৰ হৈ থাকে। আৰু এইফালে দেখিছেনে, পিছফালে মানে বাথৰুমটো মানে সম্পূৰ্ণ কৰিব পৰা নাই, আকৌ বাথৰুমটো মানে এতিয়া চৰাই গঁৰাল হৈ আছে। আহিব আৰু দেই। আৰু সন্ধিয়ালৈ মাজুবাহঁতে আহিব, সেইবিলাক আৰু যদি পাওঁ দেখাম, নৰিলে আৰু নেদেখাওঁ দেই, বহুত ভাগৰ লাগি আহিব নামঘৰত থাকোঁতে কৰোঁতে। ধুনীয়াকৈ ভিডিঅ'টো চাই থাকক, মই লাহে লাহে কামখিনি কৰি আপোনাক দেখাই গৈ থাকিম দেই। ফাইনেলি গাড়ীখন ধুনীয়াকৈ এটা পূজা চূজা কৰোঁ, এইফালে চাকি তাকি জ্বলাই ল'লোঁ, ইমান তেনেকৈ বিশেষ নিয়ম নকৰোঁ। আৰু সোণ ছোৱালী আৰু দেহাই গাড়ীখন ধুনীয়া গা পা ধুৱালে, এইফালে আছে গাড়ী, ধুনীয়াকৈ এতিয়া কৰোঁ। ধুনীয়াকৈ এতিয়া মালা পাত ধুনীয়াকৈ পিন্ধাই দিওঁ। ইয়াত ধুনীয়াকৈ পূজা চূজা কৰা হৈ গ'ল। আৰু যিহেতু কেমেৰা ধৰা মানুহ নাই, আৰু এইফালে দেখিছেনে গাড়ীখন ধুনীয়াকৈ মালা চালা পিন্ধাই দিলোঁ, মোৰ মৰমৰ স্কুটিখন। আজি তাকো পূজা কৰিলোঁ ধুনীয়াকৈ দেই, ভালে হ'লে যাতে গাড়ীখন চলাব পাৰোঁ ধুনীয়াকৈ, যাতে একো যাতে বাধা বিঘিনি নাহে, তাকে ভগৱানৰ ওচৰত কামনা কৰিলোঁ। আৰু এতিয়া কি জানে, গাড়ীখন পূজা চূজা কৰিলোঁ, বিশেষ তেনেকুৱা একো নিয়ম নাই বুলি কৈছোঁ আপোনালোকক। আৰু এইফালে মই চাদৰ কোচ দি থৈছোঁ, নামঘৰত যাম যিহেতু। আৰু কি জানে, এখন চাদৰ ইমান ধুনীয়া কেঁচা সূতা চাদৰ, মানে ইয়াতে কালি ধুই দিছিলোঁ নামত পিন্ধি যাম বুলি মানে, আগত যিহেতু এবাৰ মাৰিছিলোঁ। এতিয়া দেখিছেনে ব্লাউজটো বা মানে সেউজীয়া কালাৰ ব্লাউজ আছিলে, তাৰপৰা মানে ইয়াত চেক লাগি গ'লে, ইয়াত দেখিছেনে কালাৰ হৈ গৈছেগৈ। তাকে ধুনীয়াকৈ এতিয়া মাৰি যাওঁ। আৰু ইয়াৰ লগত পিন্ধিম ধুনীয়াকৈ সেউজীয়া কালাৰ মেখেলা, ফুলকেইটা সেউজীয়া আৰু মেখেলা কালাৰটো মুগা ৰঙৰ। আৰু এইটো সেউজীয়া ব্লাউজ পিন্ধিম, ধুনীয়াকৈ ৰেডি হৈ জল্দি মানুহ গ'লে মানে মই যাব পৰা নাই। আৰু ওলাই আকৌ ধুনীয়াকৈ নামঘৰ পৰিৱেশ ধুনীয়াকৈ গৈ দেখাই আছোঁ দেই।
ফাইনেলি নামৰ পৰা আহি পালোঁ, টাইম হ'ল আহি পোৱা, কাপোৰ চাপোৰ খুলিলোঁ, খুলিয়ে পিনে আৰু যাবলগীয়া কাম ওলালে, তালৈ যাব ওলাইছোঁ। আৰু কি জানে, নামৰ পৰিৱেশ ইমান তেনেকৈ দেখাব পৰা নাই, যিখিনি পাৰিছোঁ দেখাইছোঁ। আৰু মানে বহুতে বহুত কথা কয় ভিডিঅ' বনোৱা কিছুমান ক্ষেত্ৰত লৈ পিনে, কিছুমানে ওলাব নিবিচাৰে, কিছুমানে ওলাব বিচাৰে, বহুতে বহুত কথা কৈছে, সেইটো কাৰণে মানে ভিডিঅ' ইমান নকৰিলোঁ। আৰু সেয়া ধুনীয়াকৈ যিখিনি দিছোঁ, যিখিনি দিব পাৰিছোঁ ধুনীয়াকৈ চাব আৰু মৰম চেনেহ দিব। আৰু সেয়া লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। যিসকলে মোৰ নতুনকৈ ভিডিঅ'সমূহ চাইছে বা চাব আহিছে মোৰ চেনেলটোতে, ধুনীয়াকৈ এটা ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু সেয়া নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ। আৰু মন চনো অকণমান ভাল নহয়, আৰু সেয়াই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'সমূহ চাই। আৰু আজিলৈ ইমানেই, আৰু কিনো ক'ম, ক'বলৈ তেনেকুৱা বিশেষ নাই, নামৰ পৰিৱেশখিনি দেখাইছোঁ আজি। আৰু আজিলৈ বাই।